যোৰহাটৰ খাদ্যৰসিকসকলৰ বাবে এক সুখবৰ। যোৰহাটৰ এক অগ্ৰণী বেকাৰী প্ৰতিষ্ঠান মনীষা বেকাৰীয়ে মুকলি কৰিলে আন এটা নতুন শাখা। যোৰহাটৰ বেকাৰী প্ৰিয় লোকসকলৰ বাবে চিনাকি এক নাম মনীষা বেকাৰী। যোৰহাটৰ লাহদৈগড়স্থিত এই প্ৰতিষ্ঠানটোৱে উন্নত মানদণ্ডৰ বেকাৰী প্ৰস্তুতেৰে ইতিমধ্যে গ্ৰাহকসকলৰ মাজত লাভ কৰিবলৈ সক্ষম হৈছে ব্যাপক সমাদৰ। যোৰহাট নগৰৰ বৰুৱা চাৰিআলি আৰু জে.বি. ৰোডত দুটাকৈ শাখা স্থাপন কৰি সফলতা লাভ কৰাৰ পিছত প্ৰতিষ্ঠানটোৱে যোৰহাটৰ কেন্দুগুৰিত আজি মুকলি কৰে আন এটা শাখা। এই নতুন শাখাটো মুকলি কৰে দক্ষিণপাট সত্ৰৰ ডেকা সত্ৰাধিকাৰ জগন্নাথ দেৱগোস্বামীয়ে। আনন্দ বৰাৰ ৰিপৰ্ট, নিউজ 24 নৰ্থ ইষ্ট।